নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে প্ৰণৱ ব্লগ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই বৰ্তমান উপস্থিত আছোঁ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ যোৰহাটত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ শংকৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনত। এইবাৰ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ শ্ৰীমন্ত শংকৰদেৱ শংকৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মানে মুখ্য তৰণটো। আৰু মুখ্য তৰণৰ সন্মুখত ৰাতিপুৱাৰ ভাগত এনেকৈ হৰিনাম মানে গাই আছে। মই আপোনালোকক ভালদৰে দেখুৱাম, আপোনালোকে চাই থাকিব। আৰু ইয়াতে মানে সাংবাদিক আহিছে আৰু আইসকলে মানে ভালদৰে গীত গাই আছে, মই আপোনালোকক দেখুৱাইছোঁ। সিফালে আৰু সেৱা বাহিনীবিলাকে আহি থকা মানে নতুন নতুন ভক্তবিলাকক আদৰণি জনাইছে। আৰু মই সিফালে আগবাঢ়ি যাম, মই আপোনালোকক দেখুৱাইছোঁ মানে কেনেদৰে আদৰণি জনাইছে। আৰু ইয়াত আহি বহুত ভাল লাগিছে, মানে লোকাৰণ্য হৈ গৈছে। লক্ষ লক্ষ ভকত বৈষ্ণৱ ইয়াত মানে সমবেত হৈছে। আৰু মই বৰ্তমান আগবাঢ়ি গৈ আছোঁ। আৰু আপোনালোকে দেখিছে নহয় গেটটো কি ধুনীয়াকৈ সজাইছে। আৰু এয়া হৈছে মানে সেৱা বাহিনী। আৰু নতুন নতুনকৈ মানে আজি আহি থকা ভকত বৈষ্ণৱবিলাকক আদৰণি জনাই আছে। মই আপোনালোকক দেখুৱাই আছোঁ। এইফালে মানে এইটো গেটটো ভালদৰে চাই লওক। আৰু এইফালেও মানে ৰাস্তাখনৰ দুয়োকাষে সেৱা বাহিনী আছে। আৰু মই বৰ্তমান গেটৰ ফালে আগবাঢ়ি গৈ আছোঁ। আৰু মই আপোনালোকক মুখ্য তৰণটো দেখুৱাই দি আছোঁ। আৰু আপোনালোকে দেখিছে নহয় কি ধুনীয়া কৰি দেখুৱাইছোঁ মই। আৰু শ্ৰীমন্ত শংকৰদেৱ শংকৰ মানে এইখনেই আছিল মূলৰ বাৰ্ষিক অধিৱেশনখন। চাওক, বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ যোৰহাট বুলি দিয়া আছে। আৰু মই আগবাঢ়ি যাম সেইফালে। আৰু ৰাতিপুৱাৰ ভাগত ইমান মানুহ হৈছে ভাবিব নোৱাৰা পৰিৱেশ। মোটামুটি 8টামান বাজিছে সময়খিনি। আৰু ইয়াত মানে মোবাইলৰ নেটৱৰ্কো নাই বৰ্তমান। আৰু এইটো হৈছে মানে নামঘৰৰ মূল দুৱাৰ। মই আপোনালোকক দেখুৱাম অলপমান জুম কৰি কিমান সম্ভৱ। আৰু নামঘৰত মই যাম বুলি ভাবিছিলোঁ, ৰাতিপুৱাৰ সময়ত মই যাব পৰা নাই কাৰণ মানুহ যথেষ্টখিনি আছে। অলপ দেৰিকৈ যাম, কিন্তু মই আপোনালোকক ভিডিঅ'ত দেখুৱাইছোঁ। আৰু এইটো হৈছে মানে নামঘৰৰ মূল তৰণটো। নামঘৰত প্ৰৱেশ কৰিবলৈ হ'লে এই তৰণটোৰে যাব লাগিব। আৰু ইয়াত ভালকৈ লিখা আছে শ্ৰীমন্ত শংকৰদেৱ শংকৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন। এয়া চাওক, মই অলপমান জুম কৰি দেখুৱাইছোঁ। বাটচৰা বুলি দিয়া আছে। মানে ভিতৰ ভাগত অলপমান লাইট জিলিক জমা কৰি আছে, সেইকাৰণে মই ভালকৈ দেখুৱাব পৰা নাই। বাৰু যিয়ে নহওক, বহুত দূৰৰ পৰা ভিডিঅ'টো কৰিছোঁ যিহেতুকে অলপমান জুম কৰি দেখুৱাইছিলোঁ। আৰু এইবাৰ মই আগৰ ফালে আগবাঢ়ি গৈ আছোঁ। আৰু সেইফালে আছে মানে গেটটো, মূল গেটটো আছিলে। আৰু এইখন চাওক, এনি নিউজৰ মানে সাংবাদিক আহিছে, গাড়ীখন ইয়াত আছে। আৰু এইবাৰ মই গৈ আছোঁ মানে পতাকা উত্তোলন কৰা যিটো মানে পতাকা উত্তোলনৰ সেইটোত গৈ আছোঁ। আৰু এইটো ধুনীয়াকৈ সজাইছে, আপোনালোকে দেখিছে নিশ্চয়। আৰু যিহেতুকে যথেষ্টখিনি মানুহ ইয়াত আহিছে, সেইকাৰণে মানে আৰক্ষী ইয়াত আছে, নিয়ন্ত্ৰণ কৰাৰ কাৰণে মানে আৰক্ষী দি দিছে। আৰু ইয়াত মানে চেলফি উঠা মানুহ বহুতখিনি আছে, যিহেতুকে মানে বহুত দূৰৰ দূৰৰ পৰা মানুহ আহিছে, সেইকাৰণে অলপমান জাকজমকতা হৈছে। আৰু ঠাইবিলাকো ধুনীয়াকৈ সজাই পৰাই তুলিছে। আৰু পতাকা উত্তোলন কৰিবলৈ যোৱা মানে এইটো হ'ল প্ৰৱেশ দুৱাৰ, মই আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াতে মানে ফুলৰ কিছুমান মালা দি থৈছে। আৰু নতুনকৈ কিছুমান বস্তু সজাই থৈছে, যাতে মানে ফটো উঠিবলৈ ভাল হয় আৰু মানুহে দেখিবলৈও সৌন্দৰ্য অলপমান মানে হয়। আৰু মই আপোনালোকক দেখুৱাম ধুনীয়াকৈ। আৰু এইটো হৈছে মানে পতাকা উত্তোলন কৰিবলৈ যোৱা মূল তৰণ, বাটচৰা বুলি দিয়া আছে ইয়াতো। আৰু আজি যিহেতুকে মানে দ্বিতীয় দিন, অহাকালিলৈকে পতাকা উত্তোলন কৰিব
মই আপোনালোকক দেখুৱাম যদি মানে পতাকা উত্তোলন কৰা সময়খিনিত থাকিব পাৰোঁ। আৰু এইবিলাক মানে কাষত জাপি দি থৈছে আৰু ধুনীয়া ধুনীয়া কিছুমান চিত্ৰ বনাই থৈছে আৰু জাপিকেইটা ধুনীয়া লাগিছে দেখিবলৈ। আৰু আপোনালোকক মই অলপমান পতাকা উত্তোলন কৰা বাঁহডাল দেখুৱাই দিছোঁ। আৰু এইবোৰ চাওক জাপিবিলাকত কি ধুনীয়া ধুনীয়া মানে আৰ্ট কৰি থৈছে। আৰু এইবাৰ মই বাহিৰৰ পৰা অলপমান আপোনালোকক দেখুৱাই দিছোঁ, বাহিৰৰ পৰা মানে দেখিবলৈ কেনেকুৱা হয়। এইটো মানে মাটিৰে নেকি হৰিণটো, মই চুব পৰা নাই, অলপমান দূৰৰ পৰাই দেখুৱাই দিছোঁ। এইফালে মানে বেৰ দি থৈছে। আৰু এইবাৰ মই প্ৰৱেশ কৰিছোঁ মানে এইফালে মঞ্চৰ ফালে, ডাঙৰ এখন মঞ্চ, মোটামুটি প্ৰায় 1 বিঘামান হৈ যাব চাগে। আৰু ৰভাখন মানে বহুত ডাঙৰ, ইয়াত যথেষ্টখিনি মানুহ বহিব পাৰে। আৰু আপোনালোকে দেখিছে নহয়, এইটো মানে ঢোল আৰু পেপাৰ প্ৰতীক চিহ্ন ইয়াত সজাই থৈছে আৰু কাষতে এখন শৰাই আছে, মই আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে চাওকচোন, চকীবিলাক মানে বৰ্তমান খালী আছে, ৰাতি মানে মানুহ হ'ব আৰু ইয়াত মঞ্চত কিছুমান নৃত্য চলিব, যেনে ধৰক থিয়া নাম, ডগৰীয়া নাম, এনেকুৱা অনুষ্ঠান ইয়াত ভালদৰে চলে। আপোনালোকক মই ভালদৰে ৰভাখন দেখুৱাই দিছোঁ আৰু মঞ্চখন মোটামুটি আধা বিঘা 1 বিঘামান হ'ব চাগে, মই ইমান কি কৰা নাই, তথাপিও মই আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াত মানে চকীবিলাক ৰখিবলৈ ইয়াতে স্বেচ্ছাসেৱক আছে আৰু আৰক্ষী বিষয়াও আছে। এইখনো মানে বেতেৰে নিৰ্মিত শৰাই, কি ধুনীয়াকৈ সজাইছে। আৰু এইটো হৈছে মানে মূল সভা মণ্ডপ, মই আপোনালোকক দেখুৱাইছোঁ। আৰু এইফালে এটা হাতীৰ এই প্ৰতিমা সজাই থৈছে ধুনীয়াকৈ। আৰু ইয়াত মানে যথেষ্ট সংখ্যক মানুহে ফটো উঠি গৈ আছে, মই আপোনালোকক দেখুৱাম। আৰু মই ইয়াত ফটো উঠা নাই, অলপ দেৰিকৈ উঠিম, যিহেতুকে বৰ্তমান মানুহ আছে, মানুহে ফটো উঠি আছে। আৰু এইখন এখন মানে বেতেৰে নিৰ্মিত জাপি, আৰু চাওক কি ধুনীয়াকৈ ফটো উঠি আছে। এইফালে আছে এটা মানে ৰংঘৰ, আৰু ৰংঘৰটোও বেতেৰে নিৰ্মিত, আপোনালোকক মই ওচৰৰ পৰা দেখুৱাম। এইফালে আৰক্ষী বিষয়াসকল আছে ইয়াতে। য'তে ত'তে লেতেৰা বস্তু নেপেলাব বুলি এখন ফলক আঁৰি থৈছে, মানে পৰিষ্কাৰ পৰিচ্ছন্নতাটো বজাই ৰাখিব লাগিব আমি। আৰু এইটো হৈছে ৰংঘৰ, বেতেৰে নিৰ্মিত, চাওক কি ধুনীয়াকৈ সজাইছে, দেখিবলৈ খুব ধুনীয়া। ইয়াত দুখনমান মই ফটো উঠিছোঁ বাৰু, ভালেই লাগিছে। আৰু আপোনালোকে যদি আহিছে নিশ্চয় দেখিছে, মই আপোনালোকক অলপমান ওচৰৰ পৰা দেখুৱাইছোঁ। এইফালে মই আপোনালোকক দেখুৱাইছোঁ জিলা সেৱা বাহিনীৰ সদস্যবিলাক মানে এইফালে ভোজনালয়ত প্ৰৱেশ কৰি আছে। আৰু এওঁলোকে অলপ পিছতে মানে ভাত দিব, মানে সিদ্ধ প্ৰসাদ বিতৰণ কৰিব। আৰু মই আপোনালোকক দেখুৱাইছোঁ হৰিনাম ধৰণে তেওঁলোকে আগবাঢ়িছে। এইফালে যাত্ৰাই সকলোৰে যাত্ৰা ভাল হয়। আৰু আপোনালোকে দেখিছে নহয়, কি ধুনীয়াকৈ মানে হৰিনাম ধ্বনি গাই গাই আহি আছে। আৰু তেওঁলোকৰ শিবিৰৰ পৰা আহি আছে, এইফালে মানে ভোজনালয়ত প্ৰৱেশ কৰিবলৈ গৈ আছে। মই আপোনালোকক ভোজনালয়টো দেখুৱাম অলপ পিছত। মই বৰ্তমান প্ৰৱেশ কৰিছোঁ মানে এই যি, আৰু এইটো হৈছে মানে শ্ৰীমন্ত শংকৰদেৱ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ মানে ভোজনালয়। আৰু মই আপোনালোকক দেখুৱাইছোঁ কি ধুনীয়াকৈ বাঁহেৰে মানে তক্তা দিছে, আৰু বাঁহত মানে বহিব লাগিব আপোনালোকে। ইয়াত লাখ লাখ মানুহ একেলগে ভাত খাব পাৰিব। আৰু ইফালে মানে স্বেচ্ছাসেৱক আছে, ভাত দিয়াবিলাক ইয়াতে আহিছে, আপোনালোকক মই দেখুৱাই আছোঁ। আৰু সন্ধিয়া সময়ত মই ভাত খাবলৈ গৈছিলোঁ, মানে যেতিয়া তেতিয়া ভাতটো নোখোৱাই, সেইকাৰণে মানে সন্ধিয়া সময়ত গৈছিলোঁ, মই আপোনালোকক দেখুৱাইছোঁ। বহুত মানুহ একেলগে বহিব পাৰে, আপোনালোকেও আহিছে যদি নিশ্চয় গম পাইছেই। আৰু এইবোৰ চাওক ডিছবিলাক পাৰি দিছে। আৰু এইফালে মানে চৌকা আছে, মই আপোনালোকক চৌকাবিলাক দেখুৱাই দিছোঁ। এক লগত মানে 500মান চৌকা আছে চাগে, মই কাউণ্ট কৰা নাই, তথাপিও মই আপোনালোকক অলপমান দেখুৱাইছোঁ। আৰু থালিবিলাকো বহুত ডাঙৰ ডাঙৰ হয়, যাতে মানে বহুতবিলাক মানুহৰ ভাত আঞ্জা একেলগে বনাব পাৰে। আৰু এইফালে মানে ৰান্ধনি ঘৰৰ ওচৰতে মানে এইবিলাক ডেস্ক বেঞ্চবিলাক বহাই দিছে ধুনীয়াকৈ। আৰু শাৰী শাৰীকৈ সকলোৱে বহি মানে তৃপ্তিৰে এসাঁজ মিলা প্ৰীতিৰে খাইছে। আৰু যিহেতুকে এই অধিৱেশনখন 4 দিন চলিব, সেইকাৰণে মই গোটেইখিনি আপোনালোকক এটা ভিডিঅ'তে দেখুৱাব নোৱাৰিম। গতিকে পুনৰ নেক্সট ভিডিঅ'ত লগ পাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ।